নমস্কাৰ বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটি ভাল খবৰ। ২৭ নৱেম্বৰত দিয়া হ'ব নতুন কলেজ শিক্ষকক নিযুক্তি। ২০২২ চনৰ পৰা মহাবিদ্যালয় নাথাকিব একাদশ দ্বাদশ শ্ৰেণী। মহাবিদ্যালয়ত খালী হৈ থকা শিক্ষকসকলৰ পদ অতি শীঘ্ৰে পূৰণ কৰিব শিক্ষা বিভাগে। ২৭ নৱেম্বৰত খালী হৈ থকা মহাবিদ্যালয়সমূহৰ বিভিন্ন বিভাগৰ শিক্ষকৰ পদত নিযুক্তি দিয়া হ'ব। নতুন শিক্ষানীতিক শীঘ্ৰে অসমৰ শিক্ষানুষ্ঠানত কাৰ্যকৰী কৰাৰ লক্ষ্য শিক্ষা বিভাগৰ। ২০২২ চনৰ পৰা মহাবিদ্যালয়সমূহত নাথাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী পাঠ্যক্ৰম। নতুন শিক্ষানীতি অনুসৰি প্ৰাথমিক পৰ্যায়ত বাধ্যতামূলক হ'ব মাতৃভাষা। পঞ্চম শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীয়ে নিজ ইচ্ছামতে বাছনি কৰিব পাৰিব ভাষাৰ মাধ্যম। এই বিষয়ত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কয় যে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰ্যাপ্ত আসনৰ সুবিধা বৰ্তমান আছে বুলি ঘোষণা কৰিছে। গতিকে বন্ধুসকল, এটি সৰু ইনফৰ্মেশ্যন ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন আপডেটবোৰ পাই থাকিবৰ বাবে। আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।